নমস্কাৰ বন্ধুসকল, মই ইলটোৱে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া সময় হৈছে 6:30 বাজিছে আৰু এতিয়া যাবলৈ ওলাইছোঁ মই ফেঞ্চি বজাৰ মোৰ ৱাইফক লৈ। দুটামান সৰু সৰু বজাৰ আছে, বজাৰকেইটা কৰি লওঁগৈ। আৰু আজি হৈছে শনিবাৰ, অহা বুধবাৰে আমি লখিমপুৰ গৈ আছোঁ। সেইকাৰণে মই টিকলি আৰু ৱাইফৰ কাৰণে দুটামান সৰু সৰু বস্তু ল'ব লগা আছে, লৈ লওঁগৈ। বাছতে যাম, গাড়ী স্কুটি একো নিনিওঁ। আপোনালোকক দেখাম। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া বহুত দিনৰ পিছত চিটি বাছত উঠিছিলোঁ। শিলপুখুৰীৰ পৰা ফেঞ্চি বাজাৰলৈ 20 টকা টিকেট কাটি দুজনৰ। আৰু সদায় ওলাই গ'লে স্কুটি বা গাড়ী লৈ যাওঁ, সেইকাৰণে চিটি বাছত কম উঠা হয়। আজি উঠিলোঁ, মানুহ খুবেই কম বাছত। গুৱাহাটী চিটি বাছত উঠিবলৈ এটা কাৰণেই ভাল, কম পইচাত গোটেই গুৱাহাটী ঘূৰিব পাৰি। বাইকত গ'লেতো বহুত খৰচা হয়। এয়া আমি বাছৰ পৰা নামি এতিয়া ফেঞ্চি বজাৰত সোমালোঁ। মানুহ দেখা পাইছে আপোনালোকে, দুই কাষে কিমান মানুহ। ফেঞ্চি বজাৰ কৰিবলৈ এটা কথাতে ফুটপাথত অতি ভাল, কাৰণ বস্তুবিলাকৰ দামো কম আৰু বস্তুবিলাকো ইমান বেয়াও নহয়, ইউজ কৰিব পাৰি। আৰু এয়া মানুহ দেখা পাইছে, এয়া 7:30টাতো কিমান মানুহ। এটা দুটাকৈ বজাৰ কৰিলোঁ আৰু দেখা পাইছে আপোনালোকে। আৰু এই 200 টকীয়া কুৰ্তিবিলাকো বেয়া নহয়, কটনৰে হয়, ৰাফ ইউজ কৰিব পাৰি। আমাৰ এই সৰু সুৰা বজাৰখিনি কৰি হৈ গ'ল। এতিয়া আমি সেয়া ঘৰ যাবৰ কাৰণে আহি আছোঁ। এতিয়া আমি ৰাস্তা পাৰ হ'ব লাগিব। আহি আছোঁ আৰু যিখিনি কৰিলোঁ, আৰু সৰু সুৰা অলপমানে বজাৰ আছিল, সেইকেইটাই কৰিলোঁ। ফেঞ্চি বজাৰ ইটো পাৰৰ পৰা এতিয়া এইটো পাৰলৈ ওপৰেদি আহি আছোঁ। এয়া বাছত উঠিবৰ কাৰণে আমি বাছত আহিছিলোঁ। আমি বজাৰখিনি কৰিলোঁ। বজাৰখিনি কৰি আহি আমি এতিয়া ঘৰ পালোঁহি। ঘৰ পাই এতিয়া ফ্ৰেছ হ'ম। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব, সদায় যেন আগুৱাই যাব পাৰোঁ। বাই বাই।